আৰু ফাইনেলি আহি পালোঁ আমাৰ ট্ৰেইন। মেট্ৰ' ষ্টেচনত মানুহ চাওকচোন, ইফালৰ পৰা ইফাল কৰোঁতে নামোতে মানুহ, নামি উঠি মানুহ চাওক, ক'ৰ মানুহ ক'ত গৈছে নহয়, একদম দিয়া নাই। আৰু আমি বৰ্তমান আছোঁ একদম পুৰা মাটিৰ তলত, মানে এতিয়া কিমান তলত আছে নাজানো। और गाड़ी लेके आपकी यहाँ पर रुकी है, तो गाड़ी आपकी यहाँ पर जब तक खड़ी है जब तक मैं गाड़ी के पास नहीं आया, और गाड़ी के पास आ गया तो मान के चलना मेरा इशारा पाते ड्राइवर साहब गाड़ी को अगले पॉइंट पे ले जाएंगे। আমি আহিলোঁ মহাত্মা গান্ধী সমাধি ক্ষেত্ৰ। আমি আহিছোঁ 3 নম্বৰ গেটেৰে, মানে ফাৰ্ষ্ট 1 নম্বৰ গেটেৰে যদি আপুনি টেক্সি লৈ আহে বা চৰকাৰী গাড়ীত আহে তেতিয়া 1 নম্বৰ গেটেৰে সোমাব, আৰু যদি সোমাব পাৰি 2 নম্বৰ গেটেৰে পুৰা VIP একদম ৰাষ্ট্ৰপতি এইবিলাক সোমাব, ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী। আৰু আমি আহিছোঁ এতিয়া, আমি যিহেতু টুৰিষ্ট বাছত আহিছোঁ, চ' আমি সোমাইছোঁ 3 নম্বৰ গেটেৰে। আৰু মহাত্মা গান্ধী সমাধি ক্ষেত্ৰ দেখাই আছোঁ আপোনালোকক, চাই থাকিব কেনেকুৱা, মানে ফাৰ্ষ্ট টাইম আহিছোঁতো, এক্সাইটেড পূৰা গৈ আছোঁ, কি হয় কেনেকুৱা হয় দেখাই আছোঁ, আপোনালোকক চাই দিব। আৰু বৰ্তমান আমি আহি পালোঁ মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ। চ' আৰু এতিয়া আমি সোমাম 3 নম্বৰ গেটেৰে, দেখাই আছোঁ আপোনালোকে চাই থাকিব। গৈ আছোঁ এতিয়া আগলৈ লাহে লাহে। সিহঁতে মানে ঘূৰিব অহা ফুৰিব বহুত মানুহ আহেতো, চ' চাই আছে। মানে লৈ ল'লোঁ যিহেতু সমাধি ক্ষেত্ৰ, আৰু ইয়াতে যিহেতু জোতা চেণ্ডেল পিন্ধি যাব নিদিয়ে, সেইকাৰণে খুলি ল'লোঁ আৰু গৈ আছোঁ। সিও আহিছোঁ যিহেতু দেখাই আছোঁ আপোনালোকো মোৰ লগত। আৰু এয়া হ'ল ওপৰৰ পৰা পৰিৱেশ, এইটো হৈছে সমাধি ক্ষেত্ৰ, দেখাইছোঁ ধুনীয়া একদম পূৰা। মহাত্মা গান্ধী সমাধি ক্ষেত্ৰত বৰ্তমান মই আছোঁ, তো চাওঁ কিমান মানুহ আহিছে। ইয়াতে মানে ডেইলি ফুৰিবলৈ বহুত মানুহ আহে, কাৰণ বাহিৰৰ পৰা যিহেতু ইয়াতে মানুহ আহে। আৰু এয়া হৈছে মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰ, গৈ আছোঁ আগত, দেখাই আছোঁ যিটো আপোনালোকে দেখিছে। আৰু এয়া হৈছে মহাত্মা গান্ধীৰ সমাধিস্থলী। এয়া হ'ল ইয়াৰে পৰিৱেশ, ধুনীয়া একদম পূৰা চাফ চিকুণতা ৰাখিছে। আৰু মোৰ পিছত আপোনালোকে দেখিছে মহাত্মা গান্ধীৰ সমাধিস্থলী। আমি আছোঁ বৰ্তমান ইয়াতে আমি গ'লোঁ, ইয়াৰ পৰিৱেশটো সঁচাকৈ